যিখিনি ৰাস্তাত বাইক উঠাবলৈ হ'লে বা চাইকেল উঠাবলৈ হ'লে 2-3জন মানুহ লাগে। এই দুয়োটা সংস্থাৰ পৰা ভাৰত চৰকাৰে গোটেই ভাৰতত এই কাৰ্যসূচী হাতত লৈছে। গতিকে আমি প্ৰথমতে এইটো উচিত হ'ব যে এইটো কাৰ্যসূচী আমি কোনেও আমি ইফাল সিফাল নকৰোঁ, প্ৰত্যেকেই যাতে এইটো কাৰ্যসূচীটো অনুসৰণ কৰোঁ। 1 নম্বৰ দফা আমাৰ মাননীয় উচিত চাবলৈ কিছু কথাটো যে যিবিলাকে ঘৰ পাইছে, যিবিলাকে অৰুণোদয় আঁচনি পাইছে, এইটা বাদে আমার বক্তা আলোচনা করেছে আমি সব ফালৰ পৰাই সরকারিভাবে কোনোবা নহয় কোনোবা ফালেদি আমি উপকৃত হয়েছি। গতিকে যেহেতু আমি সরকারের মানুষ হিসেবে আমার দায়িত্ব আমি সরকারক দেখাব লাগিব। গতিকে মই আজিৰ সভাত আপোনালোকৰ জৰিয়তে মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ, আজিৰ সভাত যিখিনি মানুহ আমি আছোঁ আপোনালোকে আৰু 5-10জন মানুহক থাকিম যে এই কাৰ্যসূচীটো আসলে খুব গুরুত্বপূর্ণ কার্যসূচী, আমি সবাই এই কার্যসূচীতে অংশগ্রহণ করা উচিত। তাৰপিছত আমার মাননীয় আজিৰ সভাৰ সভাপতি সাহেব এখন কথা কৈ গৈছে যে আমার ফালৰ পৰা আমার পঞ্চায়তৰ ফালৰ পৰা কিবা এটা কৰিব পাৰোঁ নেকি? যদি আমাক তেনেকুৱা কোনো ধৰণৰ স্কোপ দিয়ে জমা এইটো পৰা আপোনালোকে এইটো কৰক, এইটো পৰা তেতিয়াহ'লে আমাৰ এইটো পৰা আমি এইটো কৰিব পাৰিম। যদি কিবা এটা ইংগিত দিয়ে য'ৰ পৰা নহওক যেনেকৈ নহওক আমি এইটো ব্যস্ত আমি তেওঁলোকে ৰাস্তা দিব, এটা দিব, আমি সেই চিন্তা কৰিব এনেকৈ দিলেই পাম। কাৰণ এইখিনি যদি সহায় হয় এইটো নিশ্চিতভাৱে আমাৰ সাধাৰণ মানুহখিনি অলপ সহায় পাব। গতিকে সেইখিনি কৰাই যায় যদি আমাৰ চৰকাৰে তেনেকুৱা এটা টুল দিয়ে মই সকলোকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে নিয়মবাসী যিখিনি আমাৰ সম্পাদক মহোদয় ক'লে সেইখিনি যিখিনি ৰাস্তা আপাতত যিখিনি ৰাস্তাত বাইক উঠাবলৈ হ'লে বা চাইকেল উঠাবলৈ হ'লে 2-3জন মানুহ লাগে। এই দুয়োটা সংস্থাৰ পৰা এটা সংস্থা আৰু গোটেই পঞ্চায়তখিনি আপোনালোকে এটা ভ্ৰমণ কৰি য'ত মানুহ অহা যোৱা কৰিব নোৱাৰে আপাতত এই 15 তাৰিখৰ আগত যদি 1 ট্ৰেক্টৰ 2 ট্ৰেক্টৰ কৰি বালা ফেলাই দিয়ে নিশ্চয় আমি এই অমৃত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ বহুত সুবিধা হ'ব। গতিকে মই আজিৰ সভাৰ জৰিয়তে এই দুয়োটা সংস্থাৰ পৰা এটা সংস্থা আৰু গোটেই পঞ্চায়তখিনি আপোনালোকে এটা ভ্ৰমণ কৰি য'ত মানুহ অহা যোৱা কৰিব নোৱাৰে আপাতত এই 15 তাৰিখৰ আগত যদি 1 ট্ৰেক্টৰ 2 ট্ৰেক্টৰ কৰি বালা ফেলাই দিয়ে নিশ্চয় আমি এই অমৃত মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ বহুত সুবিধা হ'ব। গতিকে মই আজিৰ সভাৰ জৰিয়তে পঞ্চায়ত তথা আমাৰ বিধায়ক মহোদয় এইটো আহ্বান জনাইছোঁ যাতে আজিৰ সভাৰ সভাপতিৰ জৰিয়তে আৰু আমাৰ সভাপতি পঞ্চায়ত সভানেত্ৰী নমিনী 2জনক আৰু আমাৰ সচিব ডাঙৰীয়া 3জন মিলি যাতে এই কথাখিনি আমাৰ এই প্ৰস্তাৱটো ৰাইজৰ প্ৰস্তাৱটো যাতে আমাৰ বিধায়ক মহোদয় সহায় কৰাৰ কাৰণে যিখিনি আজিৰ সভাত অভিভাৱক যিখিনি আছে বা সচেতন নাগৰিক আছে তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰি মই সমাজ কল্যাণ কিবা যি হৈছে সেইখিনি আলোচনা